নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে কচুকুটি ল'ৰা। আৰম্ভণিতে ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো এটা ধেমালিৰ বাবে বনোৱা হৈছে, যাতে কোনো গাত পাতি নলয়। এণ্টাৰটেইনমেণ্ট পাৰপছৰ কাৰণে বনোৱা হৈছে এই ভিডিঅ'টো। বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. এইটো ডিউক 390 কিমান ল'লে? ডাউন পে'মেণ্ট কিমান লৈছে? চাই আকৌ এবাৰ। মই ভাবিছিলোঁ এই সুদূৰ ভাইটোৱে একেলা গাড়ীৰ কথা কৈ আছে, পিছতে গম পালোঁ সি নতুনকৈ বোলে বিয়া পাতিছে, তাকো বোলে ডিউক 390। এতিয়া ইনষ্টলমেণ্টতহে আনিছ গাড়ীখন, ইনষ্টলমেণ্ট দিব নোৱাৰিলেতো ডিলাৰ মানুহে লৈ যাব। গতিকে ভালকৈ চলাবি, কেইদিনমান পিছততো ডিলাৰ মানুহে উঠাই পেলাই ইউজ কৰি থাকিব ন। চব চলিছে খালি স্পীড চলালে এখন পকাব লাগিব, গম পালি? এখন পকাব লাগিব। চাবি আকৌ বেছি পকাওঁতে আকৌ ইঞ্জিন ডাউন পৰি যাব। গতিকে নতুন গাড়ী, সেইকাৰণে অলপ আস্তে আস্তে চলাবা, বেছি পিক আপ নিদিবা জছতে। प्यारी समझ गई। দেখিলে গাইছ, এইটো ডিউক 390 উঠাই দিলে। পুৰা RPM দিব বাইকখন, এইখন পুৰা মানে ধন নতুনকৈ গাড়ী এখন আনিছে বোলে, RPM বোলে পূৰা ধম ধমকৈ দিব। এই ধম RPM নকয়, আৰু সেই RPM দিলেও ক'লেও ন, ৰাতিহে দিব ধমকৈ RPMটো। ঘনীয়াৰ মেখেলাখন আৰু চাদৰখন পিন্ধি পেলাই পূৰা নাচি আছ। এদিনমান জাঙিয়াটো পিন্ধি পেলাই নাচিবিচোন, বহুত ভাল লাগিব। এইটোক ভাদ মাহত বলীয়া কুকুৰে কামোৱাটোক ঘনীয়েকে বোলে এৰি থৈ পেলাই গ'লেগৈ, সেইকাৰণে সি হাত মেলি নাচি লৈ যা মোক লৈ যা কৈ আছে। তোক কেলা ঘনীয়েৰে নিনিয়ে, যম ৰজাহে নিব, আৰু তই কেতিয়াও ঘূৰি নাহ। আৰু এনেকুৱা মেখেলা পিন্ধি ভিডিঅ' বনাই নাথাকিবি, নহ'লে তোক মই কেলা চকুতে থু পেলাই দিম। থু। गजब बेइज्जती है। মইতো পলাবলৈ ৰেডিয়ে আছোঁ, মাত্ৰ নিয়াজনৰহে অভাৱ। ময়ো আনিবলৈ সাজুৱে আছোঁ, কিন্তু মায়ে বোৱাৰী লাগে কৈছে, বনৰী নহয়। কেলা মইতো পলাবলৈ ৰেডিয়ে আছোঁ, মাত্ৰ নিয়াজনৰহে অভাৱ। নিয়ে যদি মোৰ লগৰটোহে নিব, আৰু মোৰ লগৰটো এনেকাই জহৰা, সি নি থাকোঁতে যদি আধা জেগাত জংঘল পায়, বিদ্যা কৈছোঁ তালৈহে পোনাব। प्यारी समझ गई। এনেকুৱা কি বস্তু আছে যিটো নেকি মোৰে হয়, কিন্তু আনে ইউজ কৰে, মই ইউজ কৰিবই নাপাওঁ। ধেত খুৰী, গোটেই বস্তুখিনি আপোনাৰে, কিন্তু ৰাতি খুৰাহে ইউজ কৰে, বেলেগে নহয়। এনেকুৱা কি বস্তু আছে যিটো নেকি মোৰে হয়, কিন্তু আনে ইউজ কৰে, মই ইউজ কৰিবই নাপাওঁ। বেলেগে ইউজো কৰিব পাৰে খুৰাই কামত যোৱা টাইমত। খুৰীয়ে আকৌ বেলেগটো নাভাবিবা, মই ভৰিত পিন্ধা মোজাযোৰ কথা কৈছোঁ, বেলেগটো নাভাবিবা। হেই তোমালোকে কোৱাচোন, মোৰ পৰা তোমালোকক কি লাগে? ফোন নাম্বাৰ, হোৱাটছএপ নাম্বাৰ, অলপমান মৰম নে কিছ, কি লাগে কোৱা? খুৰী দিবলৈ বিচাৰিছা যদি ফোনৰ নম্বৰটোকে দিবা, ৰাতি ভিডিঅ' কল কৰিম, আৰু ভিডিঅ' কল কৰাটো মই কৰিমহে, কিন্তু আপুনি বেলেগ কিবা কিনি দেখুৱাই নিদিবা। পিছত আকৌ মই ভিডিঅ' ৰেকৰ্ড কৰিও থৈ দিব পাৰোঁ ন, খুৰাক দেখুৱাই দিম, দবা পিটন খাবি। अरे टेंशन नहीं लेने का, अपन है ना। হেই তোমালোকে কোৱাচোন, মোৰ পৰা তোমালোকক কি লাগে? অলপমান মৰম নে কিছ? আৰু যাকে তাকে বনৰীৰ নিচিনা চুমা দি নাথাকিবা,
মিয়া খালিফা চিনি পা কোন হয় এই ভিডিঅ'টোত পোৱালিটোও অকণমানো ভুল নাই কিয়নো আমি ল'ৰা মানুহ ভাই আমি যি ক'ব আছে ফেচ টু ফেচ মুখৰ আগত কৈ দিম লাজ চাজ নকৰোঁ আমি ল'ৰা মানুহ কিন্তু মই ছোৱালীজনীক এটা কথাই সুধিব বিচাৰিছোঁ তই যে এই কণমানিটোক এইটো প্ৰশ্নটো সুধিলি মিয়া খালিফা বুলি কোন তই মোৰ ওচৰলৈ এদিনমান আহিবি মই তোক আখন ন ভালকৈ শিকাই দিম মিয়া খালিফা চিনি পা কোন হয় তোক কেলা মই গম পালোঁ তই যে কেলা মিয়া খালিফাতকৈ ওপৰৰ মাল যেনে প্ৰশ্নটো সুধিছ ন তই গম পাই গ'লোঁ তই কেলা মিয়া খালিফাতকৈ ওপৰৰ মাল হেল্ল' গাইছ এই ভিডিঅ'টো এটা এণ্টাৰটেইনমেণ্ট পাৰ্পছৰ কাৰণে বনোৱা হৈছে যাতে কোনো চিৰিয়াছলি নলয় এই ভিডিঅ'টো ধেমালিৰ বাবে বনোৱা হৈছে যাতে কোনো গাত পাতি নলয় যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট দিবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিছে তো জল্দি আহি আছে মোৰ আৰু নেক্সট পাৰ্ট তোমালোকে চাই থাকিবা